ৰাইজৰ পৰা ধন তুলি পিপি কিটৰ নামত দুৰ্নীতি কৰা নচলিব। ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। ৰাইজৰ পৰা দান বৰঙণি তুলি পিপি কিটৰ নামত বেপাৰ কৰা নচলিব। পিপি কেলেংকাৰী তদন্ত কৰক। পিপি কেলেংকাৰী তদন্ত কৰক। দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা যে কোভিড মহামাৰীৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে এতিয়াৰ যিখন চৰকাৰ সেই চৰকাৰখন আছিল বিজেপিৰ চৰকাৰ। দিল্লীতো বিজেপিৰ চৰকাৰ, অসমতো বিজেপিৰ চৰকাৰ। আৰু সেই সময়ত সৰ্বানন্দ সোণোৱাল মন্ত্ৰী সভাৰ স্বাস্থ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেতিয়া জনসাধাৰণক এনেকুৱা এটা ধাৰণা দিছিল যে কোভিড মহামাৰীৰ বিৰুদ্ধে নিস্বাৰ্থভাৱে তেওঁলোকে যুঁজিছে। কিন্তু দেখা গ'ল যে 2020 চনৰ 15 এপ্ৰিলৰ মাজনিশা যেতিয়া পৰুৱাও ওলাব পৰা নাছিল, সেই সময়ত বৰঝাৰ বিমানবন্দৰত ব্লু ডাৰ্টৰ কাৰ্গো বিমান এখন অৱতৰণ কৰিলে। আৰু তাৰ আগত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এখন ফটো সংবাদ মাধ্যমত বহুলভাৱে প্ৰচাৰ হ'ল। কোৱা হ'ল চীন দেশৰ পৰা ধাৰ কৰি 50,000 পিপি কিট অনা হৈছে। জুলুঙাৰ মেকুৰী ওলাই গ'ল। আমি সন্দেহ কৰিছিলোঁ যে এইবোৰ চব ভুৱা নাটক। কাৰণ জনসাধাৰণৰ পৰা দান বৰঙণি সংগ্ৰহ কৰি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যি প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰিব পাৰে তাক আমি কংগ্ৰেছ দল বাৰুকৈ জানিছিল। আৰু সেইকাৰণে আমি তেতিয়াও সন্দেহ কৰিলো। ৰাইজে ভাবিছিল যে এতিয়া কোভিডৰ বিৰুদ্ধে এনেকে যুঁজিছে, গতিকে আমি কংগ্ৰেছ দলে কোৱা কথা ওলাই যদি সঁচাকৈ 50,000 পিপি কিট আনিছিল, কলৈ গ'ল সেইবোৰ? কৰ পুঁজিৰে সেইবিলাকৰ পেমেণ্ট দিয়া হৈছিল। তাৰপিছত তেওঁলোকে সেইবোৰ ক'ত ক'ত ব্যৱহাৰ কৰিলে এতিয়া যেতিয়া সোধা গ'ল, RTIৰ উত্তৰত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে কয় আমি কিনা নাই। আৰু বৰ্তমান চৰকাৰৰ এতিয়া 1 নম্বৰ টেকেলাৰ ভাও দি থকা মন্ত্ৰী স্বাস্থ্য বিভাগৰ ৰাজ্যমন্ত্ৰীয়ে ক'লে নাই এইবিলাক মিছা কথা, ভুৱা প্ৰচাৰ কৰি মুখ্যমন্ত্ৰীৰ ফটোখনো মিছা নেকি? আমি দিছিলোঁ নেকি কোভিডৰ সময়ত 2020 চনৰ 15 এপ্ৰিলৰ মাজনিশাৰ সেই ফটোখন? তেতিয়াতো আপোনালোক সংবাদ মাধ্যমে বহুলভাৱে প্ৰচাৰ কৰিছে। ৰাজ্যত চিন্তা নাই, 50,000 পিপি কিট আহি গ'ল। কোৱা হ'ল যে কোনোবা জনৈক ঠিকাদাৰৰ পুঁজিৰে সেয়া চীন দেশৰ পৰা অনা হৈছে। চৰকাৰী অৰ্ডাৰ এখন বিদেশী ৰাষ্ট্ৰৰ পৰা অনা বস্তু ৰাজ্য চৰকাৰ কেনেকৈ আনিব পাৰে নেকি? তথাপি আমি সকলো কথা এটা সময়ত ৰৈ গৈছিলো যে এদিন সত্য ওলাবই। আজি সাহস নাই কিয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ? সেই যে ফটো উঠিছিলে ব্লু ডাৰ্টৰ বিমানখনৰ সন্মুখত পোষ্ট দি, এতিয়া কওক যে হয় সেইখন ফটো মিছা আছিল। মই ৰাইজক আগুৱা ভাৰিছিলোঁ, মই ৰাইজক প্ৰতাৰণা কৰিছিলোঁ। সাহস আছে যে কওকচোন মুখ্যমন্ত্ৰীয়ে। আৰু নহ'লে কওক যে কলৈ গ'ল 50,000 সেই পিপি কিট? কাৰ ধনেৰে অনা হৈছে? কোনে ঘূৰাই নিলে? সেই লোকচানটো কোনে ভৰিছে? আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আজি যেতিয়া দিনৰ পোহৰৰ দৰে সকলো কথা স্পষ্ট হৈ গৈছে, আমি যে শুদ্ধ আৰু সত্য কথা দাঙি ধৰিছিলোঁ, সেই কথাতে আমি অসম চৰকাৰৰ পৰা আমি দুৰ্নীতিৰ তদন্ত বিচাৰিছোঁ। সাহস আছে দিয়কচোন। বিকাশৰ কথা কৈছিল নহয়, ৰাইজক তেওঁলোকে নেতৃত্ব দিছে, সুস্থ স্বাস্থ্যৰ কথা কৈছে। গতিকে আজি এয়া আমাৰ প্ৰতীকী প্ৰতিবাদ এয়া আৰম্ভ হৈছে ৰাইজৰ। কাৰণ ৰাইজৰ ধন এনেকে আত্মসাৎ কৰিবলৈ এৰি দিয়া নহ'ব। পিপি কিটৰ হিচাপ লাগিব, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ হিচাপ লাগিব, এই কিবা আৰোগ্য নিধিৰো হিচাপ লাগিব। PM কেয়াৰ ফাণ্ডৰ কথা বাদেই দিলোঁ। তেতিয়া প্ৰতিযোগিতা চলিছিল ৰাইজৰ পৰা দান বৰঙণি সংগ্ৰহ কৰাৰ। এয়া হিচাপ দাবী কৰি আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি দলৰ মুখ্য কাৰ্যালয়ত এয়া আমাৰ প্ৰতীকী প্ৰতিবাদ।